মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত আলম ফাউণ্ডেশ্যনৰ উদ্যোগত খোলাবান্ধা অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ একাংশ পৰীক্ষাৰ্থীক সম্বৰ্ধনা। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধা অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন আলম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু হেল্পলাইন ছ'চাইটি NGOৰ সহযোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বৃহত্তৰ খোলাবান্ধা অঞ্চলৰ একাংশ পৰীক্ষাৰ্থীক যোৱা শনিবাৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা আৰু অভিনন্দন জনায়। লগতে পৰীক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ খা খবৰ লৈ তেওঁলোকক উৎসাহিত কৰে আৰু যাতে তেওঁলোকে ভৱিষ্যতত পৰীক্ষাত ফলাফল ভাল দেখুৱাব পাৰে তাৰে কামনা কৰে। উল্লেখযোগ্য যে বিগত 2 বছৰৰ অন্তত এইবাৰ পৰীক্ষা পতাৰ কাৰণে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে আনন্দিত হৈছে। আমি পুনৰ জনাইছোঁ এইবাৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে আৰু অভিভাৱকসকলে চৰকাৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ বিগত 2 বছৰৰ অন্তত এইবাৰহে পৰীক্ষা পাতিছে অসম চৰকাৰে। আমিনুল আলম, ঘৰ খোলাবান্ধা। আমি আলম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু হেল্পলাইন ছ'চাইটিৰ সহযোগত আমাৰ খোলাবান্ধা পঞ্চায়তৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে গৈ আমি সম্বৰ্ধনা জনাই আছোঁ আৰু তেওঁলোকৰ খা খবৰ লৈ আছোঁ, উৎসাহ উদ্দীপনা দি আছোঁ যাতে তেওঁলোকে ভালদৰে পৰীক্ষা দি দেশৰ হকে কাম কৰিব পাৰে, ভাল ফলাফল লাভ কৰিব পাৰে আৰু দেশৰ উন্নতিৰ হকে কাম কৰিব পাৰে। যাৰ কাৰণে আমি তেওঁলোকক উৎসাহ উদ্দীপনা দিয়াৰ অৰ্থে আমি এখনকৈ ফুলাম গামোচা আৰু কলমেৰে আমি সম্বৰ্ধনা জনাই আছোঁ। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে যোৱা 2 বছৰ লকডাউনৰ পিছত যে এবাৰ পৰীক্ষা পাতিছে তাৰ কাৰণে আমি বৰ আনন্দিত হৈছোঁ। চৰকাৰে পৰীক্ষাখন পাতিছে তাৰ কাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ। আৰু পৰীক্ষাৰ্থীসকলে যিখিনি প্ৰিপেয়াৰ হ'ব লাগিছিল সেইখিনি হ'ব পৰা নাই, তথাপিও পৰীক্ষাৰ্থী সন্তুষ্ট। নগৰপাৰাৰ পৰা ৰন্তু কলিতাৰ ৰিপৰ্ট, লাইভ টিভি ভাৰত।